হেল্ল' গাইজ, এই পাটাচাৰকুছিত দুৰ্গা পূজা আমাৰ আমি মানে প্ৰত্যেকবাৰে পাটাচাৰকুছিতে চাওঁ। ওচৰতে যেতিয়া আমাৰ ঘৰ তো দেৱী বিসৰ্জন, তাৰপিছত আকাশবন্তি, বোমা, বাপৰে ইমান চাউণ্ডৰ মাজত ভৰা দিব লগা হৈছে। মই আজি ফাৰ্ষ্ট টাইম ভৰা দিছোঁ, কেনে হৈ নাহিছিলোঁ বাৰু। তো দেৱী বিসৰ্জন দিয়াৰ আগত এনেকৈ ঘূৰৈ যিটো পাটাচাৰকুছি আৰু এইটো নদীৰ পাৰ, এইটো কালদীয়া নদী হয়। কালদীয়া নদীতে দেৱী বিসৰ্জন দিয়ে আমি পাটাচাৰকুছিৰ। গতিকে চব মানুহ একদম চাৰিওফালে মানুহৰ গণন হৈছে ইবাৰী মানে প্ৰত্যেক বছৰে হয়, কিন্তু ইবাৰী আৰু লাগাত কৰি বেছিয়ে। আৰু এইটো ফ্লাক্স লাইট জ্বলাব দিছিল সকলো ৰাইজক, মানে ৰাইজ বুলিয়ে ক'লোঁ। গতিকে জনকাত পোহৰৰ দৰে চব নিজৰ মোবাইললৈ ফ্লাক্স লাইট জ্বলাইছিল। আৰু এটি ভেল বনাইছিল, আমি ভেল বুলি ক'ম বাৰু। ভেলত ঘোঁৰা বনাইছিল, আকৃতি মানে ভেলৰ প্ৰতিযোগিতা হৈছিল। গাঁৱৰ কিছুমানে আৰু গাঁও অংশ এনেকৈ মিলি আৰু ভেল দিয়ে, আৰু কিছুমানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে এই ভেলৰ প্ৰতিযোগিতা। তাতেও বহুত মানে কষ্ট কৰে বাৰু, কিন্তু ভাল লাগিছিল আৰু চবখন ভেলে ভাল লগা। বেলুনৰ পৰা চাকি লগি মানে যাই যি পাৰছি আৰু সেয়া সাজুইছিল। কিছুমানে ঘোঁৰা সাজুইছে আৰু এইবিলাক বোমা চোমা মাৰি আছে। বোমা বাপৰে, বোমাৰ শব্দটো একদম বিৰাট বানৰে, মানে একদম কাণ চান ফাটি যাব। আৰু সেই ভেল একেলগে লগ কৰি দিছিল। তো এইটো ৰাৱণ দাদা 40 ফুটমান ওখ হ'ব, বেছিয়ে হ'ব কিজানি, ভালকৈ নাজানো ৰাৱণ দাদা কিমান ওখ। কিন্তু ৰাৱণ দাদাকো একদম জ্বলাই দিছিল, বোমা ফিট কৰা আছে ৰাৱণ দাদাই। তো ৰাৱণ দাদা জ্বলাই দিছে, ৰাৱণ দাদাটো দাদা বুলিয়ে ক'লোঁ বাৰু ৰাৱণটো। ৰাৱণ জ্বলাই দিয়াৰ পিছত আমি ঘৰত আহিলোঁ। বাকী চাই লওকচোন আৰু মানুহৰ ভিৰ। এইখিনি আমি মানে ফাৰ্ষ্ট যাই পোৱাৰ লগে লগে এনে অৱস্থা আছিল, তাৰপিছত ভিৰ হৈ গ'ল, ভিডিঅ' কৰা নহ'ল। যদি ভিডিঅ'টো ভাল পালাক, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাল লাগিলেহে কৰিব, আৰু বেয়া লাগিলে নালাগে বাৰু। বাই বাই।